সমগ্ৰ অসমবাসী ৰাইজলৈ আমি দীঘললি নামঘৰৰ তৰফৰ পৰা ভক্তিভৰা সেৱা অৰ্পণ কৰিছোঁ। আমি জনাব বিচাৰিছোঁ আজি দীঘললি নামঘৰৰ বহুদিনীয়া এটি সপোন পূৰ্ণ হৈছে। আমাৰ স্মৃতি তোৰণ ভাগ উন্মোচনৰ বাবে আমি এই দিনটো ধাৰ্য কৰিছিলোঁ। লগতে বাৰ্ষিক বৰসভা ভাওনা আৰু এখনি তোৰণ উন্মোচনৰ যি আমি কাৰ্যসূচী লৈছিলোঁ। আজি প্ৰথম ভাগতে ৰাতিপুৱা আমাৰ উষা কীৰ্তন হৈ গ'ল। উষা কীৰ্তনৰ পাছতেই আমাৰ ধৰ্মধ্বজা উত্তোলন, তাৰ পাছতেই আমাৰ স্মৃতি তৰ্পণ কৰা হ'ল। তাৰ পাছতেই আমি আমাৰ গুৰুগৃহৰ আসনভাগ প্ৰতিষ্ঠা কৰাৰ পাছতেই আমি আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু শ্ৰী শ্ৰী দেৱানন্দদেৱ গোস্বামী প্ৰভুৰ দ্বাৰা আমাৰ মূল তোৰণ ভাগ শুভ উন্মোচন কৰা হয়। আৰু লগতে তেখেতৰ বহুমূলীয়া বক্তব্য ইতিমধ্যে তেখেতে দি আছে। তাৰ পাছতেই আমাৰ নাম প্ৰসংগ হ'ব। নাম প্ৰসংগ ভাগ মহাপ্ৰভুৰ চৰণত অৰ্পণ কৰিব আউনীআটী সত্ৰৰ নিৰ্মালীপ্ৰাপ্ত বৰমেধি শ্ৰী হীৰেণ বাৰতী প্ৰভুৱে। তাৰ পাছতেই আমাৰ কীৰ্তন পাঠ কৰিব পলক চুতীয়াই। তাৰ পাছতেই আমাৰ কীৰ্তন ব্যাখ্যা কৰাৰ কথা আছে বিলাচিত মহাবিদ্যালয় ইংৰাজী বিভাগৰ প্ৰবক্তা শান্তনু বুঢ়াগোহাঁই ডাঙৰীয়া। তাৰ পাছতেই আমাৰ দিহানাম পৰিৱেশন হ'ব সদৌ অসম আধ্যাত্মিক শিল্পী সমাজৰ স্বত্বাধিকাৰী দিহা সম্ৰাট, অসমৰ বিভিন্ন প্ৰান্তত দিহানাম পৰিৱেশন কৰি ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হোৱা দিহানামৰ আৰু লোকসংগীতৰ গৱেষক কমলা গগৈ ডাঙৰীয়াই দিহানাম পৰিৱেশন কৰিব। আৰু সন্ধ্যা আমাৰ এখনি ভাওনা চৈতন্য হ'ব। এই ভাওনাখন গুৰুজনাৰে ৰচিত শকুন্তলা দুষ্মন্তৰ মিলন শনি প্ৰতিজ্ঞা পূৰণ। এই কাৰ্যসূচীটোৰ অন্ততেই আমাৰ এই আজিৰ দিনৰ কাৰ্যসূচী সামৰণি পৰিব। বহুদিনীয়া এটা সপোন পূৰ্ণ হৈছে, আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ। আৰু লগতে কিবা যদি ভুল ভ্ৰান্তি হৈছে আমি সকলোৱে ওচৰত ক্ষমা বিচাৰিছোঁ।